ধেমাজি পাগৈ গ্লেমাৰলৈ ঘৰতে তৈয়াৰী কৰা ইটা सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी। এয়া হ'ল বগীবিল ৰোড ডিব্ৰুগড় ছাইডৰ পৰা গৈ থাকোঁতে সোঁফালে ইয়াৰ আটক ধুনীয়াকৈ আছে এটা ৰেল লাইনৰ ব্যৱস্থা আৰু এয়া আমি আৰম্ভণি কৰিলোঁ বগীবিল ব্ৰিজ আহক চাওঁ আমি বগীবিল ব্ৰিজ ফাইনেলি আমি উঠি গ'লোঁ এয়া বগীবিল আপোনালোকে দেখিব পাইছে सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी। প্ৰথমবাৰ উঠিছোঁ খুবেই ভাল লাগিছে লখিমপুৰ ধেমাজি স্কুটাৰলৈ পোনাই দিম আজি আমি গ্লেমাৰলৈ পোনাই দিম আজি গৈ আছোঁ ধেমাজি ধেমাজিৰ যোৱাৰ আগত পাই গ'লোঁ আমি বগীবিলত অলপ সময় দুয়োটাই ধেমালি কৰিলোঁ ৰখিলোঁ অলপ খোজকাঢ়ি আছোঁ এইফালে গাড়ী বহুত স্পীডত আহে কিন্তু ইয়াত ফ্ৰী পায় ব্ৰিজ বহুত স্পীডত গাড়ী চলে এইখন ব্ৰিজত ইয়াত আপোনালোকে জানিব পাৰিব ইয়াত ৰেল লাইনো আছে তো তলৰ ৰেল আৰু এই দলংখনৰ মুঠ দৈৰ্ঘ্য আছে 4.94 কিলোমিটাৰ এইফালে চাব দেই পুৰা একো মনিব নোৱাৰা এটা দৃশ্য ইয়াত ইফালে কি আছে একো গমেই নাপাইছোঁ এইফালে পাৰত কেমেৰা যিহেতু ভাল নহয় এয়া পাৰত আছে এইফালে ফেৰী চলি আছে ঘাটটোৰ নাম নাজানো কিন্তু আহিমকৈ বহুত দিন ধৰি আহিব পৰা নাছিলোঁ অৱশেষত আজি আহিলোঁ আপোনালোককো এই বগীবিল যিমান পাৰোঁ ভালকৈ দেখাবলৈ চেষ্টা কৰিম ইয়াৰ ভিউটো চাই বহুত ভাল লাগিছে ধুনীয়া এটা মলয়া বতাহ বলি আছে ভাল লাগিছে এইখনলৈ আহিলোঁ আমি আজি লখিমপুৰ ধেমাজি পাগৈ গ্লেমাৰলৈ পোনাই দিম আজি আমি গ্লেমাৰলৈ পাই গ'লোঁ সেই বগীবিল ব্ৰিজ ইয়াৰ পৰা গৈ আছোঁ ইমূৰত অৰ্থাৎ ধেমাজি আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টো চাইছে যেতিয়া গম পাইছিলে চাগে আমি গৈ আছোঁ NHPC তাত আহিব এতিয়া গৈ লওঁ এই আৰম্ভণি হওঁতে নামি দিছিলোঁ ৰখি দিছিলোঁ এতিয়া আগুৱাই গৈ থাকোঁ আৰু আপোনালোকেও ব্ৰিজখন চাই থাকক ভাল লাগিব
আজি এতিয়া এতিয়া মৰ্ণিং উঠিছে মুখ চুখ ধুৱাই এতিয়া ব্লগ বনাব লাগি গৈছে এইখিনি পলু পেহাদৰে পহুলো পাত দি আছে এইখিনি পোৱালি আছে অলপ ডাঙৰ ডাঙৰ হৈছেগৈ 15 দিন মান হৈছে বুলি কৈছে এইটো পলু ধুনীয়া চাইজৰ হৈ আছে ইয়াত এৰা পাত নহয় কেঁচেলু পাত খুৱাই আছে এতিয়া মুখ হাত ধুই লওঁ আপোনালোকক ক'লোঁ আহোঁতে বহুত ঠাণ্ডা লাগি আছিলে সেইকাৰণে কালি আকৌ আহি পিনি ভাগৰো লাগিছিলে ভিডিঅ' নকৰিলোঁ আৰু আহোঁতে অলপ বগীবিলৰ পৰা আহি পিনি অলপ এই কোলাজান কি বুলি কয় সেইডোখৰতে অলপ কিবা খাই আহি গ'লোঁ ধেমাজিত এতিয়া চাই থকা ভিডিঅ'টো আৰু মই গাঁৱলীয়া জীৱনৰ গাঁৱলীয়া ব্ৰাছ কৰি আছোঁ পিছফালে পাহাৰ লৈ बहकी सभी जुबां है हम हैं हजारों में अब की कमी जरा है ইয়াত আহি এটাই গম পাইছোঁ ইয়াত মস্ত ঠাণ্ডা আছে দেই ইয়াত বহুত ঠাণ্ডা हर चीज खास है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी এতিয়া আমি গৈ আছোঁ এটা বিশেষ ঘৰ চাবলৈ যিটো ঘৰ নিজৰ হাতেৰে বালি চিমেণ্ট আৰু শিলগুটি যোগ কৰি ইটা বনাইছে আৰু এটা কথা ঠিক যে এই ইটা বনাওঁতে কোনো ধৰণৰ মেচিন প্ৰয়োগ কৰা নাই ऐसी जीत अब चाहे जिंदगी है सहनी हमें सजा है हम हैं बाजारों के सबकी नजर यहाँ है हर चीज राज है अब है जो है वो समा है तुम रह सकी तो रबा है अब है जो है वो समा है तुम रह सके ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है ऐसी जिंदगी हम छिपाए हम नहाए हम नहाए ऐसी जी छिपाए ইয়াত যোনবোৰ ইটা আছে এইবিলাক চব নিজে তৈয়াৰ কৰা হয় এইবিলাক ঘৰতে চিমেণ্ট বালি শিলগুটি লগত নিজে তৈয়াৰ কৰা হয় চাই লওক ইয়াত এইটো ইটা আছে এইটো চাওক কোনো মেচিনত তৈয়াৰী কৰা নহয় এইটো ঘৰত বনোৱা ইটা হয় ফৰ্মাৰ লগত এইটো ৱেটটো চেম মাটিৰ ইটাৰ নিচিনা কিন্তু মাটিৰ ইটাতকৈ এইটো ৱেটটো অলপ বেছি আছে কাৰণ শিলগুটিৰ অলপ ৱেটটো থাকে সেইটো অলপ এইটো দেখাব পাৰে মই চাম বুলি ভাবি আছিলোঁ পাই গ'লোঁ এতিয়া ঘৰতে তৈয়াৰী কৰা ইটা এয়া সেউজী ধৰণীৰ ধুনীয়া ধেমাজি আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ কাইলৈ লগ পাম পাহাৰৰ ওপৰত বাই বাই